লাভলি মোমো চেনেলটোলৈ আপোনাক স্বাগতম। আজি আমি আউটডোৰ গেমছ বা বহিক্ৰীড়া খেলৰ নাম শিকিম। ভলীবল। ভলীবল ইংৰাজীত কয় ভলীবল খেল মানে ভলীবল খেল। অসমীয়াতো ভলীবলেই কয়। গল্ফ। গল্ফ গেম। গল্ফ গেম মানে গল্ফ খেল। অসমীয়াতো গল্ফ কয়, ইংৰাজীতো গল্ফ কয়। ৰাগবি। ৰাগবি ইংৰাজীত কয় ৰাগবি খেল মানে ৰাগবি খেল। অসমীয়াতো ৰাগবি খেলেই কয়। হকী। হকী খেল। হকী ইংৰাজীত কয়, অসমীয়াতো হকী কয়। হকী আমাৰ ৰাষ্ট্ৰীয় খেল। ক্ৰিকেট। ক্ৰিকেট ইংৰাজীত কয় ক্ৰিকেট মানে ক্ৰিকেট। অসমীয়াত ক্ৰিকেট খেল কয়। ফুটবল। ফুটবল মানে ফুটবলে। অসমীয়াতো ফুটবল কয়, ইংৰাজীতো ফুটবল কয়। প'ল' গেম। প'ল' গেম ইংৰাজীত কয় প'ল' গেম মানে প'ল' খেল। অসমীয়াতো প'ল' খেলেই কয়। বেজবল। বেজবল ইংৰাজীত কয় বেজবল মানে বেজবল। অসমীয়াতো বেজবল কয়, ইংৰাজীতো বেজবল কয়। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।